নমস্কাৰ, মুন্নাৰ কিচেনৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। মোৰ আন এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া হৈছে ডিচেম্বৰ মাহ, আৰু ডিচেম্বৰ মাহত সাধাৰণতে আমি ফুৰি ভাল পাওঁ, কাৰণ এইখিনি সময়ত উৎকট গৰম নাথাকে আৰু খেতিপথাৰবিলাকো মানুহবিলাকে আজৰি হয়, ল'ৰা ছোৱালীৰ পৰীক্ষাবোৰো শেষ হয়। আৰু আজি মই আহিছিলোঁ মোৰ জেঠাইৰ ঘৰলৈ, তাৰ পৰা আজি এতিয়া দাদাই আমাক ফুৰাবলৈ লৈ যাব দুখন খুব ধুনীয়া ঠাইলৈ, আৰু মই তালৈকে গৈ আছোঁ আৰু লগতে আপোনালোককো দেখাম আমি আজি ক'ত গৈ আছোঁ। খুব ধুনীয়া দুখন ঠাই দাদা আছে, আমি দাদা ক'ত যাম? দুখন ধুনীয়া ঠাইত যাম, আমি দেখাম আপোনালোকক। আমি যাম দৰং জিলাৰ আটাইতকৈ ডাঙৰ পুখুৰী লখিমপুৰ পুখুৰী, আৰু আমি এটা বাথৌ মন্দিৰ বুলি এটা মন্দিৰলৈ যাম। বড়োসকলৰ মন্দিৰ, সেইটো খুব ধুনীয়া, আপোনালোকে খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। আমি এতিয়া গৈ আছোঁ, আপোনালোকৰ আমাৰ লগত বলক। ৰাবাৰ গছৰ মাজে মাজে সেউজীয়াবোৰ উপভোগ কৰি আমি এতিয়া বাথৌ মন্দিৰলৈকে আহি আছোঁ, আৰু ইয়াৰ পথৰ যোগাযোগ ব্যৱস্থা বৰ ধুনীয়া। এয়া আমি আহি পালোঁ, বৌ আৰু আমি বাথৌ মন্দিৰত। এইফালে দাদা আছে, দাদা এতিয়া আহি পাইছোঁ বাথৌ মন্দিৰ। এয়া মন্দিৰলৈ সোমোৱাৰ সন্মুখতে অকণমান ফিল্ড এখন আছে, আৰু ফিল্ডত এতিয়া আমি গাড়ীখন ৰখালোঁ। সেয়া মোৰ পিছপিনে দেখিছেনে, অজস্ৰ গাড়ী পিকনিক খাবলৈ আহিছে, যিহেতুকে এতিয়া বনভোজৰ সময়। মন্দিৰৰ সন্মুখলৈকেও লৈ যাব পাৰি। এয়া আমি গাড়ীখন থৈ পেলাই খোজকাঢ়ি আহিছোঁ, কাৰণ এই ভিতৰত ডাঙৰ গেট এখন বনাই আছে, সেইকাৰণে গাড়ীবোৰ, ডাঙৰ গাড়ী বা চাৰিচকীয়া গাড়ীবোৰ সোমাবলৈ দিয়া হোৱা নাই। আৰু এয়া হৈছে মন্দিৰৰ মেইন গেটখন, আৰু আমি এইফালে সোমাই যাম হিড়িম্বা বাথৌ মন্দিৰ। আৰু এয়া হৈছে সময়, কেতিয়া ৰাতিপুৱা 8 বজাত খোলে আৰু সন্ধিয়া 6 বজাত বন্ধ হৈ যায়। এতিয়া মই আপোনালোকক গোটেই মন্দিৰটো দেখাম। আচলতে মই মন্দিৰটোৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ, সকলোৱে কৈ আছিলে এবাৰ আহিবৰ কাৰণে, যিহেতুকে সময় আৰু সুবিধাবোৰ মিলাব পৰা নাছিলোঁ। কৰ্মব্যস্ততাৰ মাজত সময়বোৰ মিলোৱা খুব অসুবিধা হৈ পৰে কেতিয়াবা। আজি আহিলোঁ, আৰু ইয়াৰ ভিতৰতো এখন ডাঙৰ ফিল্ড আছে, আৰু এয়া হৈছে মন্দিৰৰ ভিতৰলৈ সোমোৱা যোৱা আন এখন ডাঙৰ গেট। ইয়াতে চেণ্ডেলবোৰ থৈ পেলাই আমি ভিতৰলৈ সোমাইছোঁ, আৰু এই খুব ধুনীয়া সেউজীয়া এটা পৰিৱেশ। এনেও সেউজীয়া মোৰ খুব প্ৰিয় হয়, কাৰণ সদায় নিজকে সেউজীয়া কৰি ৰাখিব বিচৰা আৰু সেউজীয়া হৈ থাকিব বিচৰা মানুহজনী সেউজীয়াটোতো প্ৰিয় হ'ব, নহয় জানো? ব'লক তেন্তে আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে যাওঁ। আৰু এয়া মন্দিৰৰ ভিতৰত আমি সোমাইছোঁ, খুব ধুনীয়া হয়, মানে চাফা, একদম চাফা কৰি ৰাখিছে, খুব পৰিষ্কাৰ চৌদিশে। আৰু ইয়াতে সন্মুখতে টেবুল এখনত এটা ৰেজিষ্টাৰ বহি ৰাখি থৈ দিছে, নাম আৰু ঠিকনাবোৰ লিখি থৈ যাব পাৰে। দেখিছেনে কিমান ডাঙৰ আৰু আহল বহল হয়। আমাৰ দৰং, আচলতে এইটো ওদালগুৰি জিলা হয়, তথাপিতো আমাৰ ইমান ওচৰতে থকা এই মন্দিৰটোত আচলতে মই কিয় ইমান দিনে অহা নাছিলোঁ, সেই কথাটোহে বাৰে বাৰে মোৰ মনত খুন্দিয়াই আছে, যে আচলতে ইমান দিন আগতে কিয় অহা নাছিলোঁ। বহুত দিনৰ পৰা মোক বহুতে কৈ আছিলে খুব ধুনীয়া মন্দিৰ এটা আছে, আহিবৰ কাৰণে কৈ আছিলে, আৰু অৱশেষত আজি সেই সময়টো মিলিলে, আজি আহিবলৈ সেই সময়টো পালোঁ। আচলতে কোনো এখন ঠাইত যাবলৈ হ'লে আমি যিমানেই যাবলৈ চেষ্টা নকৰোঁ কিয়, মেইন কথাটো হৈছে যে আমি মাতিব লাগিব সেই ঠাইখনে, নাইবা কোনোবা এটা মন্দিৰে, যিকোনো এটা অনুষ্ঠানত যাবলৈ হ'লে বা ক'ৰবাত যাবলৈ হ'লে আমাক সেই ঠাইখনে, সেই মন্দিৰটোৱে মাতিব লাগিব, আৰু এটা উপযুক্ত সময় সকলোৰে আহে, আৰু হয়তো আজি আমাৰ সময়টো আহিছে। সেয়া ওপৰত বাঁহ বান্ধি তেওঁলোকে ৰং কৰি আছে, কিয়নো অহা জানুৱাৰী মাহত খুব সম্ভৱ তেওঁলোকৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী আৰম্ভ হ'ব জানুৱাৰী মাহত, সেইকাৰণে মন্দিৰত ৰং লগাই আছে চব পিনে। আৰু এয়া মন্দিৰৰ ভিতৰতেই তেওঁলোকে ইমান ধুনীয়া জীৱন্ত ৰূপত বনাই ৰাখিছে, দেখিছেনে? আৰু তেওঁলোকৰ লগতে ময়ো একপি ফটো ল'লোঁ। আৰু এতিয়া দেখাম মন্দিৰৰ বাহিৰৰ চাৰিওফালৰ পৰিৱেশটো অত্যন্ত সেউজীয়া হয়, আৰু ইমান গছ গছনি, আৰু ইমানেই ধুনীয়া মানে পৰিৱেশটো, সঁচাকৈ মানে একদম যেন মন প্ৰাণ ভৰি যোৱা বা বুকু জোৰ পৰি যোৱা বুলি যিটো কয়। আৰু সকলোতকৈ বেছি ভাল লাগিছে অকল মন্দিৰৰ ভিতৰটোৱেই নহয়, বাহিৰৰ প্ৰত্যেকটো পৰিৱেশেই তেওঁলোকে ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে, যিটো মেইনটেনেঞ্চ সঁচাকৈ মানিবলগীয়া, তেওঁলোকৰ যিটো মেইনটেনেঞ্চ কৰিছে। এয়া হৈছে মন্দিৰৰ চাৰিওফালৰ মই এতিয়া এফালেৰে গৈ আছোঁ, আৰু আনফালেৰে এতিয়া মই ওলাই আহিছোঁ, আৰু এটা চাইডত আছে এটা ধুনীয়া পুখুৰী, মই দেখাম আপোনালোককো, পুখুৰীটো দেখাম। এয়া আৰু চাৰিওফালে এনেকৈ পকীৰে বনাই দিয়া হৈছে, টাইলছ লগাই দিয়া হৈছে।
আৰু এয়া দেখিছেনে, এইটো দেখিছেনে কি মৰম লগা এইটো শহাপহু হয়, বগা একদম। আৰু এই দৃশ্যটো মোৰ সকলোতকৈ বহুত বেছি ভাল লাগে। আৰু এইটো এতিয়া মই লাহে লাহে ধৰিবলৈ গৈ আছোঁ। মানে মোৰ এবাৰ ল'বলৈ বিৰাট মন গৈছে কোচত। এতিয়া আমি পুখুৰীটোৰ পাৰলৈ গৈ আছোঁ। চাৰিওফালৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। চৌদিশে কেৱল গছ, সেউজীয়া আৰু সেউজীয়া। ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত ইয়াতে হেনো অজস্ৰ মানুহ পিকনিক খাবলৈ আহে বা বনভোজ খাবলৈ আহে। আপোনালোকেও আহিব পাৰে ইয়ালৈকে। পুখুৰীত নানামিবা কিন্তু, লাগিলে তুমি উলটি যাবা। সাঁতুৰিব নাজানো, কিন্তু পুখুৰীটো সৰুৰ পৰা দেখি আহিছোঁ। যিহেতুকে মোৰ ঘৰতো 2-3টা পুখুৰী আছে, তথাপিতো মানুহজনে ভয় খাইছে যিহেতুকে অইন এখন ঠাইলৈকে গৈছোঁ আৰু তাত গৈ কিবা কাৰণত যদি পিছলি যাওঁ সেয়ে তেওঁ ভয় খাইছে। এয়া আমি আজি আহিছিলোঁ হিড়িম্বা বাথৌ মন্দিৰত। মই আপোনালোকক দেখালোৱে গোটেইখিনি। বিৰাট ৰ'দ পৰি আছে দেই। আৰু এইটো হৈছে বড়ো সমাজৰ উপাসনা স্থল বা ধৰ্মীয় অনুষ্ঠান বুলি কোৱা হয়। যেনেকৈ আমাৰ নামঘৰ থাকে, মন্দিৰ থাকে, মছজিদ থাকে, নাইবা গীৰ্জা থাকে, ঠিক তেনেকুৱা এইটো হৈছে বড়োসকলৰ উপাসনা স্থল হয়। আৰু ইয়াত বাথৌ পূজা কৰা হয়। মাঘৰ মাহত সাধাৰণতে ইয়াত ডাঙৰকৈ পূজা চলে, বাকী প্ৰতিদিনে তেওঁলোকৰ ইয়াতে পূজা অৰ্চনা হয়। আমি আজি ইয়াতেও আহিছিলোঁ। আপোনাৰ পৰ্যটনস্থলীৰ কাৰণে এটা খুব ধুনীয়া ঠাই হয়। আপোনালোকে মন কৰিলে ইয়ালৈকে আহিব পাৰিব। খুব ধুনীয়া এটা ঠাই, আহি পেলাই খুব ভাল পাব। আৰু ইয়াৰ পিছত মই আপোনালোকক আন এটা জেগালৈ লৈ আছোঁ, ব'লক। আমি হিড়িম্বা বাথৌ মন্দিৰটো চাই পেলাই বাহিৰত ওলাই আহিছোঁ। ইয়াতে বহুত মানুহ আহিছে, প্ৰতিদিনে ইয়াত মানুহ আহে। আৰু বনভোজৰ এই সময়খিনিত আচলতে বনভোজ খাবলৈ বিভিন্ন ধৰণৰ মানুহ আহে। আৰু এতিয়া আমি ইয়াত চাহ খাবলৈ সোমাইছোঁ, এয়া বাইদেউ এগৰাকী তাতে। আৰু আমি সাধাৰণতে হোটেলত যেতিয়া চাহ খাবলৈ যাওঁ তেতিয়া আমাক কেতিয়াও সঁচা কথা নকয় যে সেইটো কি গাখীৰৰ চাহ বনাইছে বা চাহ কি। কিন্তু এই বাইদেউহঁত কিমান সহজ সৰল হয়, আচলতে বড়ো এই বাইদেউসকল কিমান সহজ সৰল হয়। তেওঁ আমাক কৈ দিছে যে তেওঁৰ গাখীৰ শেষ হৈছে, গৰু গাখীৰ, আৰু তেওঁ আমাক আমুল তাজেৰে চাহ দিব, সেই কথাটো আমাক কৈ দিছে। সঁচাকৈ বৰ ভাল লাগিল বাইদেউৰ এই কথাখিনি। আৰু কি ধুনীয়া হাঁহিমুখীয়া হয় বাইদেউ। এতিয়া আমি চাহ খাম আৰু আপোনালোকক নিশ্চয় জনাম চাহটো কেনেকুৱা হৈছে। এয়া বাইদেউ চাহ বনাইছে, কি ধুনীয়া চাহ। তেজপাত দিছোঁ, আদা দিছোঁ। আৰু বাইদেৱে মালপোৱা বনায়, পকৰি বনায়। আজি নাই, কিন্তু কি বড়ো পিঠা কেক আছে ন? বড়ো পিঠা কেক এটা দেখাই, বড়োলেণ্ড কেক আছে ন? পিঠা বুলি কয়। দেখাই দিয়কচোন আপোনাৰ কেক কেইটা। মই দেখাই দি আছোঁ। বাহ, বাইদেৱে ধুনীয়া কেক বনাই দেই। বড়োলেণ্ড কেক ন বাইদেউ? বড়োলেণ্ড কেক, বড়োলেণ্ড কেক বুলি কয়। টিকলি পিঠা, কেটলি পিঠা, তিল দিছে, চেনি দিছে, চেনি দিছে, কেতিয়াবা নাৰিকলো দে। বঢ়িয়া। মালপোৱা পুৰি আছে। এতিয়া আমি আহি পাইছোঁ ঐতিহ্যমণ্ডিত বুঢ়ীনগৰ পুখুৰীলৈকে। এই পুখুৰীটোৰ মুঠ মাটিকালি 88 বিঘা, 1 কঠা আৰু 16 লেচা। এই পুখুৰীটো বনাইছিলে ৰজা আৰিমত্ৰই। এই পুখুৰীটোৰ হেনো যথেষ্ট মাহাত্ম্য আছে আৰু পুখুৰীটোৰ পানী কেতিয়াও শুকাই নাযায়। আৰু পানীবোৰ যেতিয়া বেছি হয় বাৰিষা সময়ত, তেতিয়া পাম্পেৰে উলিয়াই দিয়া হয়। আমি আছোঁ এতিয়া বুঢ়ীনগৰ পুখুৰীত। এইটো বহুত ডাঙৰ পুখুৰী হয়। 88 বিঘা মাটিৰে এই পুখুৰীটো আৰিমত্ত ৰজাই বনাইছিলে। আৰু সকলোতকৈ আচৰিত হৈছোঁ যে ইয়াত এতিয়াও মানুহে পুখুৰীৰ পানী খায়। এতিয়া ইমান জলজীৱন আঁচনি ওলাইছে, চৰকাৰৰ ফালৰ পৰা পানী ইমান সুবিধা হৈছে, তাৰপাছতো তেওঁলোকে ইয়াতে এনেকৈ পানী খোৱা দেখি পেলাই মইতো আচৰিত হৈছোঁ। আপুনি খুৰী এইটো কি পানীটো খাবৰ কাৰণে লৈ গৈ আছে? কিয় আপোনালোকৰ তাত পানীৰ ব্যৱস্থা হোৱা নাই? পানীৰ ব্যৱস্থা হৈছে, তাৰমানে পানীটো অহা নাই। এই বুঢ়ীনগৰ পানী তাৰমানে আহিলেও এইটো খাবই। মানে এইটো খোৱাটো কিবা মানে সেয়া আছে নেকি, যে বিশ্বাস, কিবা লোকবিশ্বাস? কিবা অসুখ হয় বা বহুতেও মানে সেনেকুৱা সপোন দেখে, আকৌ শৰাই দিব লগা হয় ইয়াতে। লোকবিশ্বাস অনুসৰি বুঢ়ীনগৰ পুখুৰীত হেনো পানী সকলোৱে খাব লাগে, যদিও পানীৰ ব্যৱস্থা থাকিলেও খাব লাগে। কাৰণ নহ'লে হেনো মানুহৰ শাৰীৰিক অসুস্থতা দেখা দিয়ে, আকৌ ভগৱানক পূজা দিব লগা হয় আৰু পুখুৰীৰ পাৰত আহি পেলাই শৰাই দিব লগা হয়। এইটোৱে হয় নহয় জানো? ঠিক আছে দিয়ক।
বাইদেউ ইয়াৰে যে পানীটো যে মানুহে খায় তো এই যে কাপোৰ যে ধুৱে এইটো একো অসুবিধা নহ'ব জানো একো প্ৰব্লেম নহ'ব জানো গা ধুৱে কাপোৰ ধুৱে যে একো নহয় ন এতিয়া কিবা নীতি নিয়ম আছেনে ইয়াতে যে পানীটো খাবই লাগে বা এনেকুৱা বা আপোনালোকে যে কাপোৰ ধুই আছে অঁ ঠিক আছে দিয়ক ঐতিহ্যমণ্ডিত বুঢ়ীনগৰ পুখুৰীৰ যি মাহাত্ম্যৰ কথা শুনিলোঁ সঁচাকৈ শুনি মই আচৰিত হৈছোঁ নাজানো আজিৰ এই বিজ্ঞানৰ যুগত তেওঁলোকে যি লোকবিশ্বাস মানি আহিছে হয়তো হ'বও পাৰে কাৰণ এফালে মানুহে গা ধুই আছে এফালে কাপোৰ ধুই আছে আনপিনে খোৱা পানীও লৈ গৈ আছে সঁচাই বৰ আচৰিত লাগিলে কথাটো আৰু আনপিনে এতিয়া আমি আহি পাইছোঁ দৰং জিলাৰ সবাতোকৈ ডাঙৰ মই জনাত সবাতোকৈ ডাঙৰ লখিমপুৰ পুখুৰীলৈকে ইয়াত লখিমপুৰ আঞ্চলিক মীন বিভাগ বুলিও এটা মৎস্য উৎপাদন কৰাৰ বিভাগ এটাও আছে এই গোটেইখিনি আজি মই আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ আজি মোৰ আহোঁতে বহুত দেৰি হৈছে আৰু ইয়াতেই বছৰৰ এটা সময়ত প্ৰত্যেক সময়তে নহয় বছৰৰ এটা সময়ত কণীৰ পৰা মাছৰ পোৱালিবোৰ জগোৱা হয় তাৰপাছত সৰু সৰু খাল কিছুমানত থয় তাৰ পৰা তেওঁলোকে আন এটা খাললৈকে ট্ৰেন্সফাৰ কৰে এইবোৰ আচলতে মই শুনিছোঁ মোক দাদাই কৈছে তাৰপাছত যেতিয়া মাছবোৰ অকণমান ডাঙৰ হয় তেতিয়াৰ পাছত তেওঁলোকে 4 ইঞ্চি 6 ইঞ্চিমান হোৱাৰ পাছত তেওঁলোকে সেই মাছবোৰ ডাঙৰ পুখুৰীটোত এৰি দিয়ে আৰু ইয়াতে তেওঁলোকে সেই মাছৰ উৎপাদনৰ কথাবোৰো তেওঁলোকে কয় যদি কোনোবা আহে শিক্ষাৰ্থী আহে শিকিবলৈ আহে জানিবলৈ আহে মাছ উৎপাদনৰ বা ইয়াতে কোনোবাই মাছ উৎপাদন এনেকৈ কৰি পেলাই যিটো কণীৰ পৰা পোৱালি জগাই পেলাই নিজে মৎস্য পালন কৰি পেলাইও জীৱিকা নিৰ্বাহ কৰিব পাৰে খুব সুন্দৰ এটা জীৱিকা হয় মাছৰ আমি চাকৰি বিচাৰি হাবাথুৰি খাই থকাতকৈ এনেকৈ মৎস্য পালনো যে কৰিব পাৰোঁ এই লখিমপুৰ পুখুৰীত আহিলে মীন বিভাগৰ লগত যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় গম পাব 1700 শতিকামানতেই কোচ ওজা ধৰ্মনাৰায়ণে 200 বিঘা মাটিত খন্দোৱা এই পুখুৰীটোৰ যথেষ্ট ইতিহাস আছে এই সময়ত যথেষ্ট পৰিমাণে বনভোজ পাৰ্টি আহে আৰু তেওঁলোকে খাই মেলি যোৱাৰ সময়ত যদি ঠাইখন পৰিষ্কাৰ কৰি থৈ যায় নাইবা এফালে পুখুৰী এফালে খুব ধুনীয়াকৈ বনোৱা হৈছে আনফালে যদি ৰাস্তাটো তেনেকৈ বনাই দিয়া হয় তেতিয়াহ'লে এইখন হৈ যাব পাৰে আমাৰ দৰং জিলাৰ এখন খুব ধুনীয়া পৰ্যটনস্থলী ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য এটাৰ চাই পেলাই আমাৰ আহিবলৈ মনেই যোৱা নাছিলে তাত যথেষ্ট আমাৰ দেৰি হৈ যায় যিহেতুকে পিছদিনাৰ পৰা নিজৰ কৰ্মক্ষেত্ৰবোৰত আকৌ ব্যস্ত হৈ যাব লাগিব আজিৰ এই দিনটোৱে আজিৰ এই মুহূৰ্তবোৰে আমাক বহুত দিনলৈকে জীপাল কৰি ৰাখিব আহিবৰ সময়ত দাদাই দি পঠোৱা এই মৰমৰ টোপোলাবোৰলৈ আমি গুৱাহাটীলৈ আহোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈ সকলোৱে ভালে থাকক আৰু সুস্থ হৈ থাকক